হাই নমস্কাৰ মোৰ নাম প্ৰিয়ংকা হয় আৰু মোৰ এইটো প্ৰথম ষ্টাডি ব্লগ হয় ইয়াৰ আগতে মই দুটা শৰ্ট আপলোড কৰিছোঁ কিন্তু দীঘল ভিডিঅ' এইটোৱে মোৰ প্ৰথম হয় সো মই বৰ্তমান মাষ্টাৰ্ছ কৰি আছোঁ আৰু মোৰ লক্ষ্য এইচএছৰ টেটত কোৱালিফাই হোৱা কিন্তু মই এতিয়ালৈকে বিএড কৰা নাই বিএডৰ এণ্ট্ৰেঞ্চ দিব লাগিব জিউৰ আণ্ডাৰত কিন্তু এটা প্ৰব্লেম হৈছে যে যিহেতু বানপানী হৈ গ'ল তাৰ কাৰণে পঢ়া পাতি একো কৰিব পৰা নাছিলোঁ আৰু এতিয়া মাষ্টাৰ্ছটোৰ যদি এক্সাম পিছুৱাই তেতিয়াহ'লে বিএডৰ এণ্ট্ৰেঞ্চৰ কাৰণে পঢ়িব একেবাৰে সময় নাপাম আৰু আপোনালোক সকলোৱে জানে বিএডৰ এণ্ট্ৰেঞ্চটো যোৱাবাৰৰ পৰা খুব কঠিন হৈছে মানে যেনে তেনে দি দিলে নহয় ভালদৰে পঢ়িব লাগিব তো তাকেই অকণমান মানে চিন্তা হৈ আছে দেখা যাব কি হ'ব কিন্তু নিজৰ চেষ্টাটো মানে এৰি দিব নালাগে সকলোৱে চেষ্টা কৰি চাওক আৰু আমাৰ দৰে মধ্যবিত্ত মানুহৰ কাৰণে চৰকাৰী চাকৰি এটা খুবেই প্ৰয়োজন যিবিলাক মধ্যবিত্ত তেওঁলোকে ভালদৰে বুজি পাব আৰু এয়া মই আজিৰ পৰা ভিডিঅ' দিম বুলি ভাবিছোঁ আৰু এতিয়া 10টা বাজি গ'ল মোৰ বহুত সোনকালে টোপনি লাগি থাকে কিন্তু কেতিয়াও নিজৰ ভাগৰক অৱহেলা কৰিব নালাগে টোপনি লাগিলে টোপনি মাৰি দিব লাগে মোৰ মতে আৰু ধূপ জ্বলাই কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাব মোৰ এদিনত 6ডালমান জ্বলোৱা হৈ যায় মোৰ ধূপৰ কালেকশ্যন কেতিয়াবা দেখুৱাম আৰু বিভিন্ন ধৰণৰ ধূপ জ্বলোৱা মোৰ খুবেই চখ আছে আৰু এতিয়া চাহৰ টাইম মানে চাহ খাই থাকিব লাগে তেতিয়া মানে মনটো সতেজ হৈ থাকে বিশেষকৈ মোৰ দৰে চাহৰ প্ৰেমিক মানে বহুত আৰু মানে চাহ নোহোৱাকৈ মই থাকিব নোৱাৰোঁ আৰু মাজে মাজে নিজক মটিভেট কৰিবৰ বাবে নিজৰ মনত থকা 2-3 লাইন মই নিজৰ ৰুমত ওলোমাই থওঁ এনেদৰে আৰু এতিয়া আউটিং যাম বুলি ভাবিছোঁ দেউতাৰ লগত অকণমান মনটো ফ্ৰেছ কৰিবৰ বাবে যিহেতু বানপানীৰ কাৰণে ইমান দিন ঘৰতেই সোমাই আছিলোঁ আৰু এয়া বলক মই দেখুৱাম আমাৰ ঘৰৰ বাহিৰত বানপানীৰ অৱস্থা এতিয়াতো বহুত শুকালে ঘৰৰ ভিতৰত সোমাইছিল আমাৰ পানী আৰু কাৰ কাৰ ঘৰত ভিতৰত সোমাইছিল আপোনালোকে জনাবচোন আৰু এয়া মই চিষ্টেম বনাই লৈছোঁ যোগাৰ ইণ্ডিয়ান যোগাৰ যিটো হয় আৰু বলক এতিয়া যাওঁ আউটিঙৰ বাবে আৰু আপোনালোকক কিছু মুহূৰ্ত দেখুৱাম এয়া পানী ইমান বেয়া গোন্ধ মানে ক'ব নোৱাৰোঁ আৰু এইবিলাক পথাৰ একদম সাগৰ মানে বেলেগ সাগৰকে চাব যাব নালাগে আৰু এয়া সাগৰ হৈ গৈছে সকলো পিনে সাগৰ আৰু মাছ ধৰিব চাম আমি এতিয়া ইয়াত চাওকচোন কি ধুনীয়া পৰিৱেশ এটা মন চন ভাল লাগে মানে মাজে মাজে এনেকৈ ওলাই আহিব লাগে সকলোৱে ওলাই আহিব কেৱল যে দিনটো পঢ়া পাতিয়ে কৰি থাকিব লাগে তেনেকুৱা নহয় নিজৰ মাইণ্ডটো সদায় ফ্ৰেছ কৰি ৰাখিব লাগে সদায় ফ্ৰেছ কৰি ৰাখিব মই সেইটোৱে বিশ্বাস কৰোঁ আৰু এতিয়া দুপৰীয়া আহি কিনে পঢ়িলোঁ মই টাইমটো মেনশ্যন কৰি দিব নহ'ল প্ৰায় 12মান বাজিছিলে আহি পাওঁতে আৰু মই বৰ্তমান মাষ্টাৰ্ছৰ নোটছবিলাকে চাই আছোঁ কাৰণ পৰীক্ষালৈ বেছি দিন নাই আৰু বিএডৰ কাৰণে যিখিনি সময় পাম সেইখিনিতো মই ষ্টাডি ব্লগ আপলোড কৰিম আপোনালোকেও মোক সহায় কৰিব ময়ো আপোনালোকক যিমান পাৰোঁ চেষ্টা কৰিম নোটছবিলাক কেনেকৈ বনাওঁ তাৰ বাবে কিন্তু এতিয়াও নাই হোৱা এতিয়া বিএডৰ এণ্ট্ৰেঞ্চৰ বাবে অলপো পঢ়া নাই এতিয়া মাষ্টাৰ্ছৰ কাৰণেই পঢ়ি আছোঁ কিবাকৈ এইটো এক্সাম যাওক তাৰেই আশা কৰি আছোঁ চ' সেয়াই আৰু এই পঢ়া ভিডিঅ' আৰু দিছোঁ আৰু কেনেকুৱা পাই নাজানো চ' এতিয়া হৈছে দুপৰীয়াৰ আহাৰৰ সময় এটা কথা কি হ'ল জানে মই ভিডিঅ' বনাম বুলি ভাবিছিলোঁ দুপৰীয়া আহাৰ খোৱাৰ কিন্তু মানে মোৰ লাজ লাগি গ'ল ঘৰৰ মানুহৰ আগত আৰু মোবাইলটো দেখাই থাকিব পাৰি নেকি লাজ লাগে আৰু দুপৰীয়া টোপনি মাৰিলোঁ আৰু ভাবিলোঁ শুই উঠি অকণমান চুলিখিনি কাটি পেলাওঁ মানে চুলিখিনি যায় আৰু মোৰ অৱস্থা নাই একেবাৰে মানে আৰু শেষ পৰ্যায় পাইছে কোনোবা দিনা টকলা নহ'লেই হ'ল আৰু চ' নিজে কাটিবলৈ চেষ্টা কৰিছোঁ ইউটিউব চেনেলতো সকলোৱে নিজেই কাটে আমি কিয় নোৱাৰিম ন চ' এয়া লবৰেৰে মাৰি লৈছোঁ কাটি চাওঁ কেনেকুৱা হয় কি কওঁ ভাবি পোৱা নাই চ' সেয়াই আৰু চুলিখিনি কাটিম আপোনালোকে চব ট্ৰাই কৰি চাবচোন পাৰি একদম ইজি হয় আৰু এয়া মই কাটিলোঁ
অকণমান পাছত বেয়াও লাগিছে, কাৰণ পিছপিনে যেতিয়া চুই চাওঁ চুলিখিনি চুটি লাগে, কিন্তু একো নাই। চুলিখিনি বেয়া চুলি ৰাখি থোৱাতকৈ মানে ভাল চুলি দুডালমান থকাই বহুত ভাল বুলি মই ভাবোঁ। আৰু কাৰ চুলিবিলাক এনেকুৱা ৰাফ জনাবচোন। মোৰতো খুব ৰাফ হৈ গৈছে চুলিখিনি। বানপানীততো একো মই মানে 7 দিনমান ধুবই পৰা নাছিলোঁ। পানী নাছিলে, মটৰ নাছিলে, লাইন নাছিলে, কিমান যে প্ৰব্লেম হৈছিলে। তথাপিও পৰহি মানে মই চুলিখিনি ধুলোঁ আৰু আজি কাটি পেলালোঁ। চ' এয়াই আৰু চুলি কাটা কিমান দেখুৱাই থাকিম। আৰু এয়া আবেলি 5 বাজিছিলে আৰু মই অকণমান নোটছ লিখিছিলোঁ, কাৰণ ইয়াৰ পৰা আপোনাৰ ৰাইটিং স্কিলটো বাঢ়ে আৰু আপোনাৰ স্পীডো বাঢ়ে, প্লাছ আপোনাৰ মাইণ্ডটো অকণমান আকৌ বৃদ্ধি হৈ যায় ন। নিজৰ নোটছখিনি সদায় নিজে বনাবলৈ চেষ্টা কৰিব লাগে, তেতিয়া বহুত বেছি পৰিমাণে লাভ হয়। আৰু সেইটো মই বহু ক্ষেত্ৰত প্ৰমাণো পাইছোঁ। প্ৰথমতে বুজি পোৱা নাছিলোঁ, কিন্তু এতিয়া নিজৰ নোটছখিনি নিজে প্ৰিপেয়াৰ কৰিবলৈ চেষ্টা কৰোঁ। আৰু মই ৰাতি বা আবেলি ভিডিঅ' নবনালোঁ, কিয়নো মই ৰাতি বা আবেলি ভিডিঅ' কৰিম কি, মই নপঢ়োঁ। আচলতে দিনতে মই বেছিকৈ পঢ়োঁ, গতিকে তাৰপিছত আৰু মই ভিডিঅ' কৰিবলৈ নহ'ল। কিন্তু গধূলি যিখিনি পঢ়িলোঁ সেইখিনি ভিডিঅ' মই কৰিছোঁ। ভালদৰে এডিটিং নাজানো, তো চেষ্টা কৰিছোঁ আৰু আপোনালোকে কিমান দূৰ ভাল পায় নাজানো, তো মই নিজৰ ভাগৰ চেষ্টাখিনি কৰি যাম। আজিৰ কাৰণে ইয়াতে সামৰোঁ। ধন্যবাদ। আৰু ভাল পালে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব। এনেকুৱা ভিডিঅ' মই দি থাকিম।